Okay. Hello guys, welcome to more অন্য এটা নতুন ব্লগলৈ। এইপিনে আইতাই চাউল ধাৰি আছে, ভাত খাই আছো গাইজ। ওপৰত উঠাবৰ কাৰণে কৈ আছিলে। ভাত খাই হৈ গ'ল দিয়া। বিচনা জাপা আছে, বিচনা জাপি লাইট নি কলেজ যাওঁ এতিয়া। আজি ফাৰ্ষ্ট দিন গাইজ, ৰেডি এতিয়া কলেজলৈ যাবলৈ। গাইজ এইখনে আমাৰ জ্ঞানম আইটিআই, এইপিনে পৰা সোমাই যায়। পুৰণা ট্ৰাক ষ্টেণ্ড বুলি ক'লে চবেই চিনি পায়। এইখনে এইফালে আমাৰ এণ্ট্ৰি গেট। প্ৰথম দিনা অলপ চিনাকি হৈ লৈছোঁ, বাকীবোৰ আহি আছে লাহে লাহে। ইণ্টাৰভেল বুলি অলপ ওলাই আহিলোঁ দোকানলৈ বুলি। One, two, three. One. Gamer. ক'ত যা? এইফালে ডিজেল মেকানিক কামত লাগি গৈছে। हे प्रभु, हे हरि राम कृष्ण जगन्नाथ प्रेमानंद, ये क्या हुआ? गलाव में पानी आ गया, गामछा भी खुल गया मेरा। लेंदी ये देखिए গাইজ, কলেজৰ পৰা আহি গ'লোঁ, ঘৰত কোনো নাই। ড্ৰেছ চেঞ্জ কৰি ল'লোঁ কলেজৰ পৰা আহি। ঘৰত কোনো নাই, অকলে অকলে। এতিয়া ভাত খাই লওঁ, মুখ চুখ ধুই। अकेला हूँ मैं। এইখিনি ৰাতিপুৱা ভাজি কৰা অলপ আছিলে, গৰম কৰি লৈছোঁ তেলত। লোকেল মাছ কেইপিচমান ভাজি কৰি এতিয়া খাম। গাইজ ভিডিঅ'টো অলপ লাইক কমেণ্ট কৰি দিবা আকৌ তোমালোকে। ভাত ৰেডি গাইজ। এইফালে দালি, লোকেল মাছ, এইটো কি আছিলে, দাংবডি আলু ভাজি, এনে ক'লা নিমখ আৰু জলকীয়া। গাইজ আপোনালোকে এইপিনে লোকেল মাছ খাব পাইছে নাই? কমেণ্ট কৰি জনাব। আমাৰ এইপিনে ইমানটো নাই পোৱা, গাঁৱৰ পৰা দি পঠিয়াইছিলে সৰু সৰু লোকেল মাছ। मेरा हाथ বাকী ভিডিঅ'বোৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবা, আৰু যদি ভিডিঅ'টো কোনোবাই নতুনকৈ চাইছা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।